হেল্ল' এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল কিশোৰ ব্লগছ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আহিছোঁ আমাৰ ঢেকীয়াজুলিত থকা ভি-মাৰ্টলৈ অলপ শ্বপিং কৰিবলৈ আছিলে। বলকচোন কি নতুন কালেকশ্যনছ আহিছে চাওঁ। চাওকচোন শ্বপিং মলত এই পুতলাকেইটা ইমান ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধাই পেলাই সজাই থৈ দিছে। আৰু যিহেতু উইণ্টাৰ আহিছে, উইণ্টাৰ কালেকশ্যনছো আহি পাইছে ইয়াতে। দিৱালী আহি পাইছে যিহেতু পোনপ্ৰথমে মই ড'ৰমেট ছেকশ্যনটোলৈ আহিলোঁ। ঘৰৰ ড'ৰমেটবোৰ অলপ পুৰণি হৈছিলে। আৰু চাওকচোন ইমান ধুনীয়া ধুনীয়া কালেকশ্যনছ আছে ড'ৰমেটৰ। ইয়াৰ পৰাই বাছি ভাল চাই দুখনমান ল'লোঁ। বেলেগ বেলেগ ডিজাইনৰ ড'ৰমেট আছে। চাওকচোন এইকেইটা ড'ৰমেট ইমান কিউট, কিন্তু মই নললোঁ কাৰণ এইখন ঘৰলৈ লৈ গ'লে ভৰি মুচিবই মন নাযাব। কাৰণ মই জুলজিৰ ষ্টুডেণ্ট আৰু এনিমেল মোৰ সঁচাই বহুত প্ৰিয়। ড'ৰমেটৰ পিছত এই ফুড ছেকশ্যনটোলৈ আহি পালোঁ। ইমান ধুনীয়া কৰি সজাই থৈ দিয়ে বস্তুবিলাক, ইয়ালৈ আহিলে গোটেইখিনিয়ে ল'ব মন যায়। তাৰ পৰা চাই মই দুটামান ফেভৰেট ফুড আইটেমছ ল'লোঁ। ভি-মাৰ্টৰ পৰা ওলাই আহি এখন ষ্টেশ্যনেৰী দোকানত সোমালোঁ, যিহেতু মোৰ এটা গিফ্ট ল'ব আছিলে, বাৰ্থডে গিফ্ট। তাকে আপোনালোককো দেখাই দিওঁ বুলি ভাবিলোঁ, যিহেতু আপোনালোকৰ ঘৰত চাগে সৰু সৰু বাবু মাইনাহঁত আছে, তেওঁলোকে এই ভিডিঅ'টো চাই বৰ ভাল পাব। আৰু ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ লাইক কৰিব। তেতিয়াহে মই আৰু এনেকুৱা নতুন নতুন ভিডিঅ'জ দিবলৈ সক্ষম হ'ম। ধন্যবাদ।